Hello all, welcome back to my vlog. Good morning. তো আজি হ'ল সানডে ৰাতিপুৱা আৰু আজি স্পেচিয়েল ব্ৰেকফাষ্ট হ'ল মোৰ ল'ৰা দুটাৰ কাৰণে কাৰণ সিহঁতৰ ফৰমাইছ হয় কাৰণ সিহঁতি খাব বিচাৰিছিলে আলুৰ দম সৰুটোৱেতো আলু ভালে পায় আৰু ডাঙৰটো খাব বিচাৰিছিলে বুলি ভাবিলোঁ আলুৰ দম বনাম আৰু তাৰ লগতে সিহঁতি কৈছিলে নান খাব বুলি তো নানটোতো আৰু নহ'ল কাৰণ অলপ টাইম লাগে আৰু আমাৰ ওচৰত মানে মোৰ ওচৰত সানডে দিনটোত টাইম নাছিলে কালি কাৰণ আকৌ ওলাই যাব আছে সেইটো আপোনালোকে আগত চাবই ব্লগত তো মই ৰাতিয়ে ময়দা সানি থৈছিলোঁ ইষ্ট আৰু আপোনাৰ চেনি আৰু অকণ উমনীয়া গৰম পানী দি ভালকৈ ধুনীয়াকৈ সানি থৈছোঁ যাতে ৰাতিপুৱা টাইমটো মোৰ কম লাগে আৰু ধুনীয়াকৈ ফৰ্মেণ্ট হৈ যায় তো সেনেকুৱাই হ'ল ধুনীয়াকৈ আৰু মই ৰাতিপুৱা উঠি আলু ধুনীয়াকৈ কাটি ডাইচ কৰি কাটি অলপ বইল কৰিলোঁ বেছি বইল কৰা নাই ফুল বইলো হাফ বইলো হোৱা নাই জাষ্ট অকণমান বইল হওঁতে মই নমাই দিছোঁ আৰু এতিয়া মই আলুটো বেলেগকৈ ভালকৈ ফ্ৰাই কৰি ল'ম অকণমান হালধি আৰু নিমখ দি ফ্ৰাই কৰি উঠাই থ'ম আৰু মই নিৰামিষ আলুৰ দমে বনাইছোঁ পিঁয়াজ দি কৰা নাই তো মই সেইটো কাৰণে আদা কাটি লৈছোঁ আৰু এইপিনে টমেটো অকণমান থৈছোঁ আৰু ৰাতিয়ে মই কাজু মগজগুটি আৰু আপোনাৰ পোস্ত সেইটো ৰাতিয়ে তিয়াই থৈছিলোঁ আৰু এতিয়া এইটোক পেষ্ট কৰি ল'ম এয়া চাওক ধুনীয়াকৈ পেষ্ট হৈ গৈছে এবাৰ মাৰোঁতে হৈ গৈছে কাৰণ মই ৰাতিয়ে কৰি থৈছিলোঁ তিয়াই থৈছিলোঁ মানে সেইটো কাৰণে আৰু একপিনে মই মছলাবিলাক লৈ লৈছোঁ হালধি জিৰা গুড়ি আৰু লাল মিৰ্চ পাউডাৰ সেইটো জলকীয়া গুড়িটো আপোনালোকে অলপ কমো ল'ব পাৰে বেছি মই অকণমান বেছি লৈছোঁ কাৰণ যেতিয়া মই কাজু পোস্ত এইটো পেষ্ট যেতিয়া দিম তেতিয়া বগা হৈ যাব আকৌ সেইটো কাৰণে মই অকণ বেছি লৈছোঁ আৰু জ্বলাও নহয় তো মই সেইটো লৈছোঁ আৰু এতিয়া মই তেলত গোটা আপোনাৰ ইলাচি দালচিনি তেজপাত দি কিনে আৰু আদা দি কিনে ভালকৈ মিক্স কৰি লৈছোঁ আৰু মছলাকেইটা দি কিনে এতিয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ টমেটো দি কিনে মিক্স কৰিছোঁ একদম সময় নাই মানে মোক সেইদিনা ছানডে ইমানে খৰধৰ হৈছিলে নহয় মোৰ কামত কাৰণ ছানডে অকণমান লেজিকৈ উঠিবলৈ মন যায় আৰু ঘৰত পিনে কাম চলি আছে সেইটো কাৰণে বেছি ভিডিঅ' বনোৱাও হোৱা নাই কাৰণ চব পিনে কাম ওপৰত ছাদটো বনাই আছে ঠিক কৰি আছে সেইটো কাৰণে আৰু ইয়াত এতিয়া মোৰ মছলাটো অকণমান ভালকৈ ভজা হৈ গৈছে এতিয়া মই যিটো পেষ্ট আছে সেইটো দি কিনে ধুনীয়াকৈ এতিয়া ভাজি দিম আৰু আলুটো মই অলৰেডি বইল কৰা আছিলে সেইটো মই দি দিম মানে যিটো ফ্ৰাই কৰি থৈছোঁ এতিয়া সেইটো অকণমান ফ্ৰাই কৰিয়ে গৰম পানী দি দিলোঁ আৰু লগত অলপ ধনিয়া পাত অকণমান লাহেকৈ ধুনীয়াকৈ বইল কৰিব দিম আৰু মোৰ আলুৰ দম ৰেডি আৰু ইপিনে মই ফটাফট বনাই লৈছোঁ নান কৈছিলে নান বাট নানটো নহয় সেইটো মই ৰুটিৰ নিচিনা অলপ বনাই দিলোঁ কাৰণ নান কৰিবৰ কাৰণে অকণমান সময় লাগিব আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰি চবক কৰাই ধুনীয়াকৈ একদম গা পা ধুই পূজা দি কিনে ৰেডি দেখিছে নহয় এতিয়া আমি ওলাই গৈছোঁ আমাৰ নেক্সট কামৰ কাৰণে তো ৰিলচ চবে দেখিছে নিশ্চয় মোৰ হাজবেণ্ডৰ বাৰ্থডে আছিলে আৰু বাৰ্থডে ৰিলচো মই অলৰেডি আগতে শ্বেয়াৰ কৰিলোঁৱে তো বহুতে সুধিছে মোক যে তাৰ ইচ্ছা আছিলে নিয়াৰ কিন্তু একচুৱেলি যিটো বাৰ্থডে গিফ্ট দিছিলোঁ সেইটো একচুৱেলি মোৰ বহুত বছৰৰ পৰা ইচ্ছা আছিলে তাক দিয়াৰ কিন্তু সি কেতিয়াও মানাই নাছিলে একেবাৰে মানা নাছিলে সিহঁতি সেইটো কাৰণে মানে নল'ম বুলি কৰি আছিলে নেলাগে ইণ্টাৰেষ্ট নাছিলে তাৰ তো সি যেতিয়া এইবাৰ ক'লে মোক বাৰ্থডে গিফ্ট কি দিবা আৰু মুখৰ পৰা নিজে যেতিয়া ওলালে মই আৰু দেৰি নকৰিলোঁ মই ক'লোঁ ঠিক আছে লোৱা কাৰণ সেইটো মোৰ বহুত ইচ্ছা আছিলে তো গৈ সোমাই ৰয়েল এনফিল্ডত কিমান বাইক মোৰ সৰুটো চাওক নাই এইটো বাইক তাৰ বহুত পচন্দ হ'ল হিমালয়ানটো কাৰণ সি ভাবিলে এইটো ডেলিভাৰী বয়বিলাকে লয় তো সেইটো কাৰণে তাৰ এইটো বাইক বিৰাট পচন্দ আৰু মই গৈ সোমাই একদম পগলা হৈ গৈছোঁ একদম ইমানে মানে বাইকটো চালে নহয় ইমান মেনলি লাগে মোৰতো সদায় এটা ইচ্ছা আছিলে আৰু মই সেইটো আজি পূৰা কৰিব পাৰিলোঁ আৰু চবে মোৰ সৰুটো গোটেইকেইটা বাইকত বহিলে নিজৰ মনৰ ইচ্ছাটো পূৰা কৰি আহিলে তো এইকেইটা হ'ল নতুন বাইক ওলাইছে গোৱান ক্লাছিক বহুত ধুনীয়া হয় দুটা কালাৰত আৰু আমাৰটো হ'ল ক্লাছিক 350 তো সেইটো পাছত দেখিবই আপোনালোকে আৰু ভিডিঅ'ত ৰিলচতো দেখিছেই চাগে তো এইটো ডকুমেণ্টেশ্যন প্ৰচেছ আৰম্ভ হৈছিলে আৰু মোৰ ছিগনেচাৰ লৈ আছিলে তো চব ডকুমেণ্টেশ্যন প্ৰচেছ শেষ হ'ল আৰু তাৰপাছত বাইকটো আমাৰ হ'ল ইয়াত এতিয়া হাজবেণ্ডক চব ডকুমেণ্টছকেইটা বুজাই আছে ইনভইচ চেল লিটাৰ সেইবিলাক দেখাই আছিলে আৰু মই ইপিনে অলপ ভিডিঅ' কৰি আছিলোঁ আৰু ল'ৰাটো এইটো বাইকত এবাৰ বহিছে সিটো বাইকত এবাৰ বহিছে চাওক এতিয়া বহিছে সি গোৱান ক্লাছিকত কি ক'ব আৰু তাৰে দিন মানে আৰু এইটো হ'ল আমাৰ বাইক ক্লাছিক 350 এইটো এতিয়া তাক নতুন হেলমেট দিছে যিটো সেইটো নিজে সি পিন্ধি লৈছে তাৰ বিৰাট ভাল লাগিছে মোক কৈছে মা মোক ভাল লাগিছে
এতিয়া মোৰ হাজবেণ্ডক ক'লো অকণমান বহিবৰ কাৰণে তাক ভিডিঅ' ফটো উঠালোঁ কিন্তু ইমানে লাজ তাৰ হৈছে সুধি আছে তো তাৰ পৰা আমি ওলাই আহিলোঁ আমাৰ ঘৰৰ ওচৰতে এটা কালী মন্দিৰ আছে সিদ্ধেশ্বৰী কালী মন্দিৰ তো তাতে আমি অলপ পূজা দি দিলোঁ আমাৰ বাইকটোৰ কাৰণ একবাৰ ঘৰত সোমাই গ'লে আকৌ দিগদাৰ হ'ব ওলাই আহিবৰ কাৰণে সেইটো কাৰণে যাওঁতে যেতিয়া খোলা পালোঁ দি লৈছোঁ আৰু বাইকটো ঘৰত অনাৰ পাছতে মানে দেউতাই এবাৰ ট্ৰাই কৰিলে মানে আৰু কেনেকুৱা লাগে চলাই তো বিৰাট ভাল পাইছে আৰু আজি আহোঁতে দেৰিও হৈ গৈছিলে চব কাম চাম কৰি আহোঁতে তো আজি লাঞ্চ বনোৱা হোৱা নাছিলে তো হাজবেণ্ডে ক'লে আজি ট্ৰিটটো মোৰ পিনৰ পৰা তো সি বাহিৰৰ পৰা অৰ্ডাৰ দিলে আজাদৰ পৰা চিকেন বিৰিয়ানী আৰু চিকেন লাহৰি বিৰাট টেষ্টি আছিলে আমি তাৰ পৰাই অৰ্ডাৰ দিওঁ বিৰিয়ানী বিৰাট ভাল বনায় তো আজিলৈ ইমানে মোৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ মোৰ ফেচবুক পেজটো লাইক কৰিব ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব টিল দেন বাই